Hello everyone, welcome back to my YouTube channel and Samis blogger Bornali. Moi Bornali blogger পুনৰবাৰ মোৰ চেনেলৰ এণ্টা সামিছ ভিডিঅ' আদৰণি জনাইছো। আশা কৰিছো আপোনালোক সকলো বহুত বেছি ভালে আছে, লাইফটো পুৰা এনজয় কৰি আছে। আৰু আজি হ'ল মঙ্গলবাৰ, এতিয়া আমি যাওঁ বজাৰলৈ আৰু আপোনালোককো দেখুৱাই যাম কি কৰোঁ কি আনো। চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকে। টপ ওলাইছে, ওলাব এনেকুৱাই ওলাইছে, দৰঠে পিঠা নিচিনা ওলাইছে। পূৰা শুনা চুনা লৈ লৈছোঁ আৰু বজাৰ কৰিবলৈ যাম যেতিয়া মোৰতো লাগিবই, তো সেয়াই আৰু। এনেকুৱা ৰ'দটো দিছে না, জেগা জেগা মানে বেছি পানী হৈ খাল নিচিনা হৈছে নে, মানে মাটি দি দিছে, নতুন মাটি আৰু ভেট বেদিয়া দিছে। ডাঙৰ ডাঙৰ লাগিছে ন বজাৰখন আজি, ডাঙৰ সেইখন জেগা ইমান আছিলে নে, ধৰিবই পৰা নাছিলো। হ'ব চবেই চাইছে সেইখন চাদৰখন হয়নে বাৰু? মেখেলাখন এইখন এনেকুৱা চাদৰ ব্লাউজ আৰু এইযোৰৰ দাম হ'ল 500 টকা মুঠতে ন। মই এনেকুৱা কালাৰ নাইও। এতিয়া বেগ মানে কলেজলৈ যাবলৈ ভণ্টিয়ে লৈছে। এইটো এটা খাপ আছে। চেণ্ডেল লৈছোঁ দুযোৰ, এযোৰ আৰু এযোৰ, এইটো আইতা আৰু এযোৰ মোলৈ নহ'ব, এযোৰ মাৰ, এযোৰ ভণ্টিৰ। আৰু পেকেট ফুটৰ পেকেট 20 টকীয়া। আৰু এনেকুৱা পানী কাপোৰ ডাঙৰ দুখন 80 টকা, এই দুখন 80 টকা ডাঙৰ ডাঙৰ। আৰু এখন 100 টকীয়া 100 টকাতে দি দিম বুলি ক'লে ডাঙৰ। আৰু এয়া হ'ল ফুলি 20 টকা তিনিযোৰ। ইয়াত আছে তামোল, পাণ, পাচলি, তিয়ঁহ, গাজৰ, বেঙেনা, থেকেৰা নানিলোঁ, খালি থেকেৰা আনিব লাগিছিলে, কেঁচা তামোল, বুঢ়া তামোল, নাই আৰু বেছি বজাৰ নাই। আৰু মিঠাই আনিছিলোঁ, সেয়া গ'ল। এইটো হ'ল ৰঙালাও। হেল্ল' এভৰিৱান, গুড ইভিনিং। বজাৰ কৰি আহিলোঁ, বহুত দেৰি হ'ল। আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কি আনিলোঁ। আৰু মোৰ স্পেচিয়েল বিহু গিফ্ট আহি পাই গ'লহি। এইটো কি গিফ্ট, কি কথা, সকলোবোৰ মই ৰেকৰ্ড কৰিলোঁ, কিন্তু এইটো ভিডিঅ'ত মই শ্বেয়াৰ নকৰোঁ। নেক্সট ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কি হয়, কিন্তু আপোনালোকে গেছ কৰিব পাৰে এইটো কি হয়। আৰু ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। ব'লা, এইটো ক'ত লগাই দেখা? অঁ, তাত লগাই নি? হেৰি ইমান এতিয়া সন্ধিয়া 7:30মান বাজিছে। ভাবিলোঁ আপোনালোকৰ লগত যিহেতু আজি বজাৰৰ ভিডিঅ' শ্বেয়াৰ কৰিছোঁ, চ' আৰু দুটামান বজাৰ কৰি থোৱা আছিলে, সেইকেইটাকে দেখুৱাইছোঁ। যিহেতু বিহু সময়, বিহু বুলিয়ে বজাৰ কৰা হৈছে। এটা হৈছিলে এইটো ব্লাউজ বজাৰৰ পৰাই লোৱা হৈছিলে, আৰু এইটো হৈছিলে দাম 50 টকা এটা। চ' চবৰে পইচা যিহেতু খৰচ হৈছে, চ' আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিছোঁ। আৰু এটা আইলাইনাৰ লেকমিৰ, এইকেইটা হ'ল অফলাইন শ্বপিং। আৰু এতিয়া আহিছোঁ মই এগেইন মোৰ মিছ' শ্বপিঙলৈ।
আৰু এনেকুৱা মই পিলো কভাৰ দিছিলোঁ 10টাত চ' আপোনালোকক দেখুৱাইছোঁ বিহু বুলি যিহেতু চব সজাব লাগে মানুহে ধুনীয়া হ'লে নহ'ব চ' ঘৰত ভাল কৰিব লাগে চ' তাৰ কাৰণে আৰু এটা মোৰ কাৰণে লং ফ্ৰক মানে বহুত বেছিয়ে লং ফ্ৰক হৈ গ'ল মই নাইটি হিচাপত ডেইলি বেচিছত মানে ৱেৰ কৰিবলৈ চ' এইটো অকণমান ঠিক ঠাক কৰিব লাগিব কাটি কৰি সেইটো এটা ইয়াৰ 260 আৰু এইটো ইঞ্জিনিয়াৰ No. আৰু দুযোৰ কাপোৰ দিছিলোঁ এহেঁতৰ কাৰণে এনেকুৱা ৰঙৰ দাদা আৰু এইটো এটা পেণ্ট আৰু লগতে ইয়াত হাফ কোট আছে দাদা এনেকুৱা চশমা দাদাৰো আছে এনেকুৱা দুযোৰ সেয়াই বিহু বুলি অৰ্ডাৰ দিয়া হৈছে বহাগ বিহু বুলি চব বহাগ বিহুত ৰঙা আৰু মুগা মিক্স ভাল লাগিব এয়াই ঠিক আছে তেতিয়াহ'লে আজি এই ভিডিঅ'টোৰ পৰা মই ইয়াতে মানে বিদায় মাগিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰাটো ফ্ৰী চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পায় তেতিয়াহ'লে অন্য এটা ভিডিঅ'ত লগ পাম আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ বাই বাই থেংকছ ফৰ ৱাচিং